So guys, welcome back to my second channel Nironjon blogger আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। তো আজি মানে ভিডিঅ'টো অকণ বেলেগ ডিজাইনৰ বনাম। বেলেগ ডিজাইনৰ নহয়, মানে ঘৰতে আছে কঁঠাল গছটো, কঁঠাল পাৰিম আজি। কঁঠালখনটো কঁঠাল গছত উঠি পিনি গোটেই কঁঠাল পৰা হ'ব। আৰু এইডোখৰ মানে আমাৰ ঘৰতে আছে, এইডোখৰ ওচৰতে, তো এইডোখৰতে পাৰিম কঁঠাল, এইডোখৰত আছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া মই গৈ আছোঁ কঁঠাল পাৰিবলৈ, বলক। So guys, to পৰা হৈ গ'ল কঁঠালটো। অকণমান দেৰি পিছত কঁঠালটো খাম। মানে এতিয়া ৰ'দ দি আছে, বহুতো ৰ'দ দিয়া অকণমান কম হওক, তাৰপিছত অকণমান গধূলিমান দেখা আছে ভিডিঅ'টো, সকলোকে চাই থাকক ভিডিঅ'টো। আৰু এইপিনে আছে খৰিফা গছটো, আমাৰ ইয়াত মানে ফল মূল ধেৰ আছে, ৰুইছে আমাৰ ঘৰত। তো এইপিনে আছে লেচু গছটো, এদিন এই লেচু গছৰ আপোনালোকে ভিডিঅ' পাই যাব। তো